हेलो गाइज की खबर आशा करूँ अपना सकलोरे भाले आज आमी आहि आसो लखीमपुर जिलार नारायणपुर आहि आसो आज साहित्य सभाले गति भिडिओ शेषলৈকে চাই থাকক আজি भिडिओ पूरा धामाका हब गई আছে बोलो नमस्कार बंधुसकल आमी अहा प्रथम गेटखन एतिया आमी आहि आसो एखन प्रथम गेटखन आमी अहा साहित्य सभा एया चक मैं जूम कर दिसो देखिसे आपनालोके एतिया आमी এই गेटखनদি ভিতৰলৈ সোমাই যাম আৰু দেখাই আছো আপোনালোকক এতিয়া আমি ভিতৰলৈ সোমাই আহিলো আৰু আপোনালোকে চাওক অহা মানুহ আহি আছে যোৱা মানুহ গৈ আছে বহুত মানুহ হৈছে মানে সাহিত্য সভা নাৰায়ণপুৰত বহুত মানুহ হৈছে বিশেষকৈ এটা দিনৰ কাৰণে অলপ মানুহটো কম দেখি যায় ৰাতি যদি আপুনি আহিবলৈ হয় ন ৰাতি আপোনাৰ হেঁচাতে আপুনি গুচি যাব মানে এয়া চাওক অহা মানুহ আহি আছে যোৱা মানুহ গৈ আছে এতিয়া মই আপোনালোকক দেখাই আছো এইবোৰ টেকেলি দেখিছে এইবোৰ টেকেলি হয় আমি যেটো যে গাখীৰ ভৰাও টেকেলি সেইটো টেকেলি নহয় এইটো তাতকৈ অকমান সৰু টেকেলি এইটো ডেকোৰেশ্যন দি বনাইছে দেখিছে না বেলেগ বেলেগ ৰং দি এইবিলাক সব সৰু সৰু টেকেলি হয় এই গেটখন বহুত ধুনীয়া লাগিছে বহুত মানুহ ইয়াত সেলফি লৈছে বিশেষকৈ আমিও সেলফি লৈছো সেয়া জুম কৰি দিছো আপোনাক দেখিছে না আপোনালোকে সেই টেকেলি দিয়ে মানে ষ্টাইল বনাইছে গেট বনাইছে গতিকে বহুত ভাল লাগিছে আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আমি মানে পুৰা ভিতৰলৈ আহি আছো মানে কিমান মানুহ হৈছে আপোনালোকক মই দেখাইছো কিমান গাড়ী মটৰ ইয়াত ৰ'বলৈ জেগা নাই গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক ইয়াত চাগে ইমান মই ক'বলৈ নাপাম জাষ্ট আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ' স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক বাদাম বাদাম দাদা কাঁচা বাদাম বাদাম দেখি মোৰ গান আহি গ'ল আৰে কিমান মানুহ আপোনালোকে চাই লওক না মানুহ আহিছে ইয়ালৈ চাই লওক এইবোৰ চব মানুহ আহিছে ইয়াত বস্তু বহুত কম দাম ডিছকাউণ্টত পায় আপোনালোকক মই সকলো বস্তু দেখাই আছোঁ কোনটো বস্তু কিমান ডিছকাউণ্টত পায় কিন্তু সাহিত্য সভালৈ আহি বহুত ভাল লাগিছে কিন্তু আমাক খোজকাঢ়ি ভাগৰ লাগি গ'ল সেইকাৰণে বোলো ভাবিছোঁ ফুচকা দুটামান খাই লওঁ আপোনালোকক দেখাই আছোঁ তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকক দেখাই আছোঁ কাটি নিদিব ভিডিঅ'টো এয়া আমাৰ মানে মানুহজনী মোৰ এয়া আমাৰ ৰাহু মানে ৰাহুৱে পুৰা ফুচকা মাৰি আছে ৰাহু এয়া মোৰ মানুহজনী আৰু আমাৰ আকৌ ভতিজা এইটো নাম কেতু এই পুৰা ফুচকা একদম পুৰা ফুচকা খাই আছে ফুচকা লোভিয়া মানে এই কেতু এনে পুৰা ফুচকা মাৰি আছে এতিয়া তাৰপিছত মানে ফুচকা মই মাৰিম সিহঁতে খাই লওক প্ৰথমে তাৰপিছত ফুচকা মই খাম তাৰপিছত আমি আপোনালোকক গোটেই দেখুৱাম সাহিত্য সভাত ক'ত কি বস্তু আছে মোৰ মানুহজনে মোক ফুচকা খুৱাবলৈ আহিছে আই ঐ দেখি এতিয়া মই আপোনালোকক ক'ত কি বস্তু পায় কিমান দামত পায় দেখুৱাই আছোঁ এয়া আপোনালোকক মই জুম কৰি দিম ফিক্স প্ৰাইচ এয়া চব ফ্ৰিজ প্ৰাইচ 150 150 টকাত আপোনালোকে এইবিলাক বেগ পাব আৰু বিভিন্ন বস্তু আছে ইয়াত ডিছকাউণ্ট পোৱা সকলো বস্তু আপোনালোকক মই দেখাই আছোঁ আপোনালোকে মাত্ৰ ভিডিঅ'টো কাটি নিদিব ক'ত কি আছে মই আপোনালোকক সকলো বস্তু দেখাই আছোঁ আমি কিমান ঘূৰিলোঁ সাহিত্য সভাত আমাৰ নাৰায়ণপুৰত কি পায় সকলো আপোনালোকক মই দেখাই আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকক এয়া দেখিছে একদম আয়া কিমান ধুনীয়া দেখিছেনে এইবোৰ কাপোৰ দেখিছে এইবোৰ কাপোৰ ফিক্স কাপোৰ হয় ফিক্স ৰেট এয়া চাওক এই মই দাদাগুলি আহিছোঁ এতিয়া দাদাক চাইছোঁহি মই আহি পেলাই এতিয়া এইটো কিমান লিখা আছে RS 149 এইবোৰ মানে ফিক্স প্ৰাইচ আৰু বিভিন্ন জেগাত বিভিন্ন বস্তু আছে কম দামত সকলো বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মোৰ কেমেৰাৰ জৰিয়তে আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক চ' আপোনালোকক দেখাইছোঁ দেই মই স্কুলীয়া কৰি আহিলে ৱাচ ঘড়ী তো ঘড়িলে আহি আছোঁ ঘড়ি এইবোৰ কেইটকীয়া দাদা 20 টকা লাগে নি লাগে এখন দি দিওঁ চশমা আৰু ঘড়ী আছে মাস্ক আছে ইয়াতে আমাৰ একদম ভতিজা সি আকৌ মাস্কখন কিনিছে লৈ মাস্কখন লৈ লওঁ এইবিলাক খোৱা মানুহে খাই আছে বন্ধুসকল এতিয়া কোহাল দেখিছে নাই বহুত মানুহ আহিছে এখন খেল খেলিবলৈ মাত্ৰ 200 টকাত মোবাইল পায় বোলে আৰু বোলে এইটো চাহ বনোৱা চচ কিবা কিবি ফিল্টাৰ এইবোৰ ধেৰ পায় আৰু মুঠতে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক কিনো পায় তাকেতো চাওঁ কিমান মানুহে লৈছে যদি বহুত মানুহে লৈছে গিফ্ট পাইছে তেতিয়াহ'লে ময়ো ল'ম ন গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাই থাকক মানে টিকেটটো 200 টকা নেকি এই চেণ্টাৰ বটলটো কুপন আছে পাৰফিউম কিনিব 200 টকা ইয়াত কুপন আছে কুপন আহিব এই কুপন আমাৰ বেনাৰ ভিতৰত বিভিন্ন বস্তু এটা চিনি পাই যাব যদি কুপনত যদি একো বস্তু নোলা চেণ্টাৰ বটলটো ফ্ৰী দিম 200 টকা আমি ভৰাই দি দিম আহক চাই যাওক কেনেকুৱা সুবিধা গোটেই মেলা বিচাৰি নাপাব চাব পাৰিব চালে ল'ব লাগিব কেনেকুৱা নহয় পচন্দ হ'লে লৈ যাব আহক চাই যাওক দাদা ইয়াৰ ভিতৰত থাকিব আপোনাৰ কুপন যদি নোলায় টকা ঘূৰাই দিম চেণ্টটো বিনামূল্যত দি দিম আমাৰ বেনাৰত লেখা আছে কৰি চাব পাৰিব যি ওলাব বেনাৰ ভিতৰত থাকিব
এটা চেণ্টাৰ দাম 200 টকা। এই চেণ্ট ক্ৰয় কৰিলে প্ৰতিটো চেণ্টৰ লগত এটা উপহাৰ কুপন লাভ কৰিব আৰু উপহাৰ কুপন তলত দিয়া সামগ্ৰীসমূহৰ ভিতৰত যিকোনো এটা থাকিব। কোন মইনাসকলৰ কাৰণে এইটো সুবিধা মানে এইবোৰ গাড়ী দেখিছে, এইবোৰ গাড়ীত মানে মানুহ এটা ঠেলি লৈ গুচি যায়, কিন্তু পইচা লয় 10 টকা নে 20 টকা। মই সুধিম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেলেগ বস্তু দেখাম। গাইজ বহুত ঘূৰিলোঁ, ঘূৰি ভাগৰ লাগিলে, এতিয়া মানে ফাষ্ট ফুডত কিবা এটা খাই লওঁ। সাহিত্য সভাত ইমান মানুহ আৰু ইমান বস্তু ওলাইছে, চব ভাল লাগিছে, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া কোনখনত খাবলৈ আহি আছোঁ। মই খামগৈ নিউ পপুলাৰ ফাষ্ট ফুডত। এতিয়া মই গৈ পেলাই চাওমিন খামগৈ তাত, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। খোৱা টাইমটো নদুখুৱাওঁ দেই। হেল্ল' গাইজ, ব'লক এতিয়া আমি যাওঁ কণ মইনাসকলৰ দ্বাৰা বিহু মাৰিছে ইয়াত, আমি সেই বিহু চাবলৈ যাওঁ ব'লক। বহুত ভাল লাগিব, বহুত মানুহ আছে তাত।
ভিডিওটো শেষলৈকে চাই থাকক আৰু অলপ বাকী আছে আৰু এয়া চাওক আমাৰ কণ কণ মইনাসকলৰ প্ৰতিভা বিশেষকৈ মই মিষ্টাৰ ৰাজাক লগ পালোঁ আজি বহুত ভাল লাগিলে মিষ্টাৰ ৰাজাক লগ পাই মিষ্টাৰ ৰাজা ইউটিউবাক লগ পাই বহুত ভাল লাগিলে কিন্তু মই বিশেষকৈ এটাই দুখ লাগিলে তাৰ লগত ভিডিঅ' বনাবলৈ নাপালোঁ উপায় নাই কি কৰিব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ